ঐ কি কৰিছা? তুমি আহিলা? তুমি মাতিছা আৰু মই নাহিম নে? এনেকুৱা হ'ব পাৰে জানো? পিছে তুমি মোৰ ফোনটো ৰিচিভ কৰা নাই? আৰে মোৰ ফোনটো বেয়া হৈছে ঠিক কৰিব দিব সময়ে পোৱা নাই। ইমান দিন ধৰি তোমাক কল কৰিয়ে আছিলো। কি কৰিবি এতিয়া ফোনটো বেয়া হৈ আছে। পিছে তোমাৰ বাকী খবৰ কোৱাচোন। খবৰ বুলিলে তেনেকুৱা একো নাই। এতিয়া বাৰু মই তোমাক লৈ জীয়াই আছো। তুমি দেখুওৱা সপোনবোৰ বুকুত সাৱটি লৈ এটা মধুৰ মধুৰ সপোনৰ সৈতে কেতিয়াবা গাইছো, কেতিয়াবা কথা পাতিছো, কেতিয়াবা নাচিছো, কেতিয়াবা ধেমালি কৰিছো, বহুত কিবা কিবি। এই সপোনৰ পৃথিৱীখনৰ পৰা তুমি ওলাই আহা। তুমি কোৱাৰ দৰে কেতিয়াবা আমি দেখা সপোনবোৰ এনেকে ভাঙি ঠাণ্ডা হৈ ৰৈ যাব। এয়া তুমি কি কৈছা বুলি? মই যি কৈছো সেয়া চব সঁচা। আৰু প্ৰেমত সপোন দেখাটো এটা ভুল সিদ্ধান্ত। তুমিও ঠিকেই কৈছিলা। আৰু জানা আজি মই অহাৰ কাৰণটো কি? কি বুলি? কাৰণটো হ'ল অহা বহাগৰ 16 তাৰিখ বৃহস্পতিবাৰে মোৰ বিয়া। বুলি তুমি এয়া কি কৈছা? বিয়া বিয়া তুমি এইটো কেনেকে মানি ল'ব পাৰিলা? কেনেকে মানি ল'ব পাৰিলা? ইমান দিনে মানে তুমি মোৰ লগত প্ৰেমত অভিনয় কৰি আছিলা? সেয়া বুলি কোৱা। নাই কৰা মোক কোনো অভিনয়। মোৰ দেউতাই তোমাৰ লগত বিয়া হোৱাটো নিবিচাৰে আৰু ময়ো দেউতাৰ সিদ্ধান্তত সন্মতি জনাইছো। সন্মতি জনাইছা? সন্মতি জনাইছা আৰু তুমি? তোমাৰ দৰে এজন গুণ্ডা সমস্যাৰ ল'ৰা মোৰ দেউতাই বিয়া নিদিয়ে। আৰু ইমান দিনে যে তুমি মোক সপোন দেখুৱাই আছিলা, সেই সপোনবোৰ কি মিছা আছিল? মিছা আছিল। তুমি যি বুলি ভাবা ভাবি লোৱা। মুঠতে মোৰ তোমাৰ প্ৰতি থকা সকলো মৰম ভাল পাওবোৰ পাহৰি পেলাইছো। আজি বাৰু তুমি মোৰ কোনো নহয় আৰু তুমিও তেনেকে মোক পাহৰি বাহ বাহ বলি বাহ। তোমাৰ চলি কৰে আমাৰ ল'ৰাবিলাক খেলা বস্তু বুলি ভাবা? মন গ'ল কাৰোবাৰ লগত প্ৰেম কৰিলো, মন গ'ল কাৰোবাক এৰি দিলো। কি আৰু সেৱা সদায় এটাই উত্তৰ থাকে তোমালোকৰ, দেউতাই আমাৰ ৰিলেশ্যনটো মানি নলয়। আৰু প্ৰেম কৰোঁতে দেউতাক সুধি কৰিছে নেকি? মোৰ ক'ব লগীয়াখিনি মই কৈ দিলো আৰু মোৰ ক'ব লগা এতিয়া নাই। মই যাওঁ। ঐ বলি শুনা, আৰু শেষত তোমাক মই এটাই কথা কওঁ, মোক কষ্ট দি তুমি কেতিয়াও সুখত থাকিব নোৱাৰা। নাজানো সুখী হ'ব বা নহওক, কিন্তু মই এটা নতুন জীৱনৰ সপোন দেখিছো আৰু সপোনটো দীঘল কৰিবলৈ মই চেষ্টা কৰিম। ইমান নে কি কৰি আছিলা মোৰ লগত? কি কৰি আছিলা? ঐ বুলি সপোন আছিল, এটা বেয়া সপোন আছিল। ভৱিষ্যতে বুজি পাবা। আৰু এতিয়া মই যাওঁ আৰু পাৰিলে আমাৰ ইয়াত আহিবা আৰু চাই যাবা মোৰ কলত আনি যে ৰঙা সিন্দুৰখন। বলে